ये राम भोगे नकरेगेइटा हातिके कबलै मारै ভাত খাবৰ কাৰণে দিছে চন্দু বলি আছে পৰা হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ খুলুমবাই মোৰ অন্য এটি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি অলপ চন্দ্ৰপুৰ ফালে আহিছোঁ ঘূৰিব কি কি কৰোঁ ক'ত ক'ত যাওঁ ভিডিঅ'টো শেষলৈ চাই যাওক তেতিয়া নিশ্চয় গম পাব মই চন্দুৰ ঘৰলৈকে গ'লোঁ আৰু মোৰ স্কুটিখন তাতে থলোঁ থৈ দুখন লৈ নাযাওঁ আৰু উঠি যোৱাৰ মজাটোৱে বেলেগ নহয় জানো তো তাইৰ লগতে উঠি গৈ আছোঁ আমি মানে ইমানে চিনচিয়াৰ ইমানে ভাল মানে দুইজনীয়ে হেলমেট লগাই গৈছোঁ মইতো পিছফালে বহি গৈছোঁ তথাপিও হেলমেটটো পিন্ধি গৈছোঁ এইখিনিতে আচাৰ কাৰণে ৰৈ আছোঁ আচাৰ মানে দেৰি হৈয়ে য'তে নাযাওক তাই লেট হ'বই ৰখি ৰখি ইয়াতে 15 মিনিটমান ৰখি আহি নাপাল তাৰপিছত আকৌ ঘৰলৈকে কেদা মাৰি গ'লোঁ তাৰপিছতহে ফাইনেলি ওলাই আহিল আমাৰ আশা বাইদেউ এতিয়া আমি যাওঁ মাক আৰু আণ্টি এজনী আহি আছে মেজিকত আমি স্কুটিত গৈ আছোঁ চন্দ্ৰপুৰ সোমোৱা ৰাস্তাটো আমি এতিয়া পাই গ'লোঁ এতিয়া গৈ আছোঁ এই ৰাস্তাটোৰ ফালে আহি কিবা এটা ভাল লাগে দিয়ক পূৰা গছ গছনি ন চাৰিওফালে চন্দুৱে কৈ আহি আছিল যে এইখিনি মানুহে নিজে খেতি কৰে আৰু খেতি কৰি ৰাস্তাত এনেকৈ ধুনীয়াকৈ ফ্ৰেছ চব্জি পূৰা বেছি থাকে এনেকৈ বুলি কৈ যে খেতি কৰিছে ন পিছফালে চব আমি পালোঁ এতিয়া হাতীচিলা পিকনিক প্লেচ এইখিনি পাৰ হৈ ওপৰেদি যাব লাগিব এইফালে মই আজিলৈকে গৈ পোৱা নাই আজি ফাৰ্ষ্ট গৈ আছোঁ জীয়াই থকা কেইদিনে অলপ ঘূৰা ফুৰা কৰিব লাগে নহয় জানো ইফালে ধুনীয়া ব্ৰহ্মপুত্ৰ পাৰত প্লেচ আছে এই মানুহবোৰ ইফালেদি যায় ফটো চটো উঠি আছে জেগাখিনি চাই ভাল লাগিল তেল ভৰাব গৈছে তাই কথা পাতিছে চন্দনা আশাহঁতে তেল ভৰাই আছে অলপ ৰখি দিছোঁ ফটো উঠিবৰ কাৰণে ৰখিছোঁ অলপ আশাই ফটো মাৰি আছে চন্দনাক ৰাস্তাটো বহুত ধুনীয়া লাগিছে এইফালে কিন্তু গাড়ীবোৰ পুৰা স্পীডত অহাই দেখিছোঁ দেই গৰম পুৰা কি ধুনীয়া গৈ আছোঁ ফটো সেশন চলি আছে এতিয়া আমি ৰখিলৈ ৰাস্তাত আছা চন্দু পুৰা ফটো উঠি আছোঁ জেগাখিনি ইমান ধুনীয়া মানে পুৰা ঠাণ্ডা আমাৰ এতিয়া ফটো সেশন শেষ এতিয়া আমি যাম ইফালে পুৰা ছাল দি আছে সেয়া হোৱাই নাই আমি এতিয়া যাওঁ আমি ক'ত যাম মানে বুজি পোৱা নাই আমি এটা ক'ত যাম আলহী ঘৰত আমি আলহী খাব যাম মোকতো মাতাই নাই তোক মাতিছে ইয়াতে আচাৰ মাকৰ কিবা এটা কাম আছে তো আহিম বুলি ক'লে সেইকাৰণে আমিও আচাৰ মাকৰ লগতে চিপকি আহিলোঁ আৰু যিহেতু ঘূৰি ভাল পাওঁ তো আজি চানডে আছিল ডিউটিও আৰু আমি য'ত আহিছোঁ আলহীৰ ঘৰত বিন বুলাই মেহমান
লিখিছে ইফালে যাব লাগে নেকি ইফালে নেকি ইফালে যাব লাগে কি হয় বলগনি খাবি নেকি নাখাওঁ যাওঁতে খাম বল এতিয়া ইমান গৰমত সপোনতে আহি পোৱা লাগিছে জেগাখিনি ইমান ল'ৰা আছে আজি ইয়াৰে এটা লৈ যাম মই কি ল'ৰা লৈ যাবি ইফালে সোমাই গৈ আছো কোনটো বা ঘৰ এইটো নেকি সেই ওপৰত যাব লাগিব বাপৰে গাড়ী ক'ত থ'ম ইয়াতে বাপৰে এই ওপৰত যাব লাগিব বোলে এই ওপৰৰ ঘৰটো পাহাৰ বগাই থাক এতিয়া লাহে কাম বিচাৰি মানুহবিলাক বেলেগ ঠাইত যাওঁতে তেওঁলোকে বেলেগ জেগাত গুচি গ'ল আৰু ইয়াৰে লাষ্টত কি হৈ গ'ল এইখিনি জেগা পুৰা মানে কি কোৱাটাৰ চোৱাটাৰ এৰি দিলে ন জেগাখিনি গোটেই জংঘল হৈ গ'ল এই নাম কি এইখিনি জেগাৰ চন্দ্ৰপুৰৰ এইটো সূতা মিল বুলি ক'লে আচ্ছা এই অলপ ঘৰ চৰ আছেই এইখিনি বাকীখিনি ভাঙি দিছে এইফালে আৰু নাযাওঁ আৰু বা এই আগলৈকে আছে বহুত মানে এইটো গোটেই ইফালে গোটেইখিনিয়ে সূতাৰ মিলি আছিল দুই চাইডে মাজতে ৰাস্তা আচ্ছা ৰাস্তা পুৰা ভাল আছে ধুনীয়া ঢেকীয়া আছে এই আছে তো এইকেইটা ঠিক অঁ ৰখ চিগুৰ ঢেকীয়া চিগি আছে এইখিনি পালোঁ ঢেকীয়া পুৰা হালধি লগাইছে বড়ো মানুহ বড়ো মানুহ মানে পাহাৰটো মাজতে পাহাৰ ঘূৰা ফুৰা শেষ এতিয়া খাবৰ কাৰণে দিছে চন্দু বহি লৈছে পুৰা এয়া খাওঁকে আছে আছাব মানে নেট পেক লাগে মানে মাথাটো গৰম কৰি দিছে মোৰ ভাত বেছি হৈছে দেই নাখাওঁ এই কি চাটনি বা ভেবেলি লতা নেকি গোন্ধ আহিছে তাইৰ নামো গীতু মোৰ নামো গীতু ভাত এয়া কি বা ভাজি কোমোৰা ভাজি চাগে ন কোমোৰা ভাজি চিকেন
খাই লওঁ দিয়ক। ৰাস্তাটো চাই ল'ব লাগিব অকণমান, সেইখিনি ডিছকাছ অকণমান চাব লাগিব। দালি আছে, দালি নাখাওঁ মই। সেইটো বস্তু আমাৰ খাই হৈ গ'ল। আছা হ'লনে? হৈ গৈছে। তোমাৰ আগে খাই হ'ল ন? দে উঠ দে, হ'ল দে উঠ। আলহী খোৱা চোৱা হৈ গ'ল, এতিয়া গৈ আছো আমি ঘৰলৈ বুলি ৰাওনা হৈছো। আমি গৈ আছো এতিয়া। চিধাকৈ গৈ আছিলোঁ, চন্দুৱে ক'লে যে এইফালে এটা ৰাস্তাতে ধুনীয়া এটা ৰিজৰ্ট আছে, চ' সোমাই চায়ে যাওঁ, আহিছোঁ যেতিয়া নহয় জানো, আৰু কেতিয়া অহা হ'ব ঠিক নাই। ইয়াতে ইমান চব্জি ওলাইছে। আমি আহিছোঁ ইয়ালৈ, পিছলে নেচাৰ। বিচাৰি বিচাৰি আহি আছো, কিমান ভিতৰত বা বৰ্তমানলৈ পোৱা নাই। আমি আহি পালো। ইয়াত নহ'ব, জাগা আছে দেখোন। গাড়ীকেইটা থ'ব জাগা পোৱা নাই। ৰিফ্ৰেছ হ'বৰ কাৰণে ইয়াতে আহিব পাৰে আৰু মন চন ভাল লাগিব নহয় জানো, ধুনীয়া হয় জেগাখিনি। আমি আহিছিলোঁ ৰিজৰ্টটোত যাবলৈ, কিন্তু ৰিজৰ্টটো বন্ধ হৈ আছে এতিয়া। আমি এতিয়া ইয়াতে অলপ ঘূৰি পেলাই গুচি যাম আৰু। ৰিজৰ্ট বন্ধ এতিয়া, আৰু ব্ৰহ্মপুত্ৰ পাৰতে অলপ ফটো চটো মাৰি গুচি যাম আৰু। ইয়াতে মানে ৰিফ্ৰেছ হ'বৰ কাৰণে আহিব পাৰে, জেগাখিনি বহুত ধুনীয়াই হয়। তাকে ফটো চটো উঠি যাব পাৰে আৰু এনেই গধূলি টাইমত, আবেলি টাইমত ঘূৰিবৰ কাৰণে আহিবলৈ ভাল জেগাখিনি। ইয়ে ৰাম, ভয়ো নকৰে কেইটা। পুৰা জাপ মাৰি মাৰি ঘাটি আছে। কিনো কৰিম আৰু, আহিলৈ থিয় হৈ আছো এনেই আৰু। হয় চন্দু, গানটো ক'ত দিয়ে ৰে? গানটো ক'ত দিয়ে? কি ৰিল বনাবি? গানটো ক'ত দিয়ে বোলে চিলেক্ট কৰ। ইয়াতে অলপ ফটো চটো মাৰোঁ আৰু গুচি যাওঁ আৰু। এন্ধাৰো হৈছে, গধূলি হৈছে।